এয়া চাওক তলা লাগি আছে, বহুত বেছি ভয়ো লাগিছে বৰ্তমান সময়ত। এতিয়া হৈছে দুপৰীয়া সময়। এই ইয়াত চাওক এই আলমাৰিটোত কিমান পুৰণি কিতাপ পৰি আছে, আৰু এইটো হৈছে চিৰি, ওপৰলৈ উঠি যাই পেলাই চবে ফিল্ম চাইছিলে এটা টাইমত। ইয়াত ৰাতি ভূতৰ ৰাজত্ব চলে। চ' এইটোৱে আছিলে কামপুৰৰ চিনেমা হল, বহুত পুৰণি। আজিৰ পৰা প্ৰায় 20-30 বছৰ হৈ গ'ল। ইয়াত কোনো মানুহ নাহে, ইয়াত একো ফিল্ম নচলে, ইয়াত একোৱে নাই মানে, জাষ্ট এইটো এনেকৈ পৰি আছে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰিফ ব্লগছ। চ' মই বৰ্তমান আছোঁ কামপুৰত। চ' মই কামপুৰত এটা বিশেষ কামলৈ আহিছিলোঁ, আৰু আহি পেলাই মই মানে এটা বস্তু দেখা পালোঁ, ইয়াৰে চিনেমা হল, যোনটো আজিৰ পৰা প্ৰায় 20-30 বছৰ পুৰণি এটা চিনেমা হল। চ' মই এইবিলাক বস্তু দেখাই পেলাই কিবা এটা ভাল পাওঁ আপোনালোকক। মই ভাবিলোঁ যে আপোনালোককো শ্বেয়াৰ কৰোঁ, চবেই দেখা পাওক যে 20-30 বছৰ চিনেমা হলটো কেনেকুৱা হয়, বা চিনেমা হল এটা যদি এনেকুৱা ষ্টাইলত পৰি থাকে, তাত যদি একো ফিল্ম নচলে বা কোনো মানুহৰ একো চলাচল নহয়, তো তেনেহ'লে কি হ'ব এটা চিনেমা হল। মই আজি আপোনালোকক এই ভিডিঅ'টোত সেইটোৱে দেখাম যে এটা চিনেমা হল বন্ধ হৈ থাকিলে কেনেকুৱা হয়। চ' মোৰ লগত আছে এইটো চিনেমা হল, চাওক। চ' এইটো হৈছে কামপুৰৰ এটা চিনেমা হল। চ' আজিৰ পৰা প্ৰায় 20-30 বছৰ হৈ গ'ল। ইয়াত কোনো মানুহ নাহে, ইয়াত একো ফিল্ম নচলে, ইয়াত একোৱে নাই মানে, জাষ্ট এইটো এনেকৈ পৰি আছে। চাৰিও চাইডে পূৰা জংঘল দেখা পাব আপোনালোকে, পানী হৈ গ'ল। এইটো হৈছে চিনেমা হল। চ' ব'লকচোন আমি এই চিনেমা হলটোৰ ওচৰত যাওঁ, আৰু কি কি আছে আপোনালোকক গোটেইখিনি এক্সপ্ল'ৰ কৰি দেখাওঁ। আৰু ইয়াত এতিয়া যাবলৈ হ'লে আমি এনেকুৱা টাইপৰ পানীবিলাক ভাঙি ভাঙি যাব লাগিব, মানে পূৰা চাৰিও চাইডে পূৰা পানী হৈ গ'ল। চ' আমি এতিয়া চাওঁ কেনেকৈ যাওঁ, কিবা এটাতো কৰি পেলাই তাৰ ওচৰত মানে মোৰ যাবলৈ ইচ্ছা আছে। চ' লেটছ গ'। ভালকৈ পূৰা পানী হৈ গ'ল মানে। চ' আমি পানী সুদলি সুদলি যাব লাগিব পূৰা। ফাইনেলি বহুত মেহনত কৰি পেলাই এইবিলাক পানী ভাঙি পেলাই আমি আহি পালোঁ চিনেমা হলটোৰ গেটখনলৈ। চ' এইটোৱে আছিলে কামপুৰৰ চিনেমা হল, বহুত পুৰণি, হয়তো বহুতে জানে আৰু বহুতে নাজানে। এই চিনেমা হলটো যে কামপুৰত আছে মই জানো বেছি দিন হোৱা নাই, এসপ্তাহমান হৈছে। মোৰ ভাগিনে কৈছিলে, এই ভাগিন কামপুৰতে হয় তাৰ ঘৰ। এয়া চাওক তলা লাগি আছে বৰ্তমান সময়ত, ইয়াত খুলিবও নোৱাৰে কোনো, আৰু ইয়াৰ ভিতৰত যোৱাটো কোনো পধ্যে পাৰ্মিশ্যন নিদিয়ে আপোনাক, কিয়নো ইয়াৰ ভিতৰত কি কি আছে ইয়াত কোনো নাজানে। ইয়াত ৰাতি ভূতৰ ৰাজত্ব চলে, আৰু ইয়াৰ ভিতৰত কিমান গুই আছে, কিমান সাপ আছে। মানে চিনেমা হলটো আছিলে গাৰ জনাই দে। চিনেমা হলটো আছিলে ৰাজকমলৰ মৃত্যু আজি 6 মাহমানৰ আগত হৈছে। আচ্ছা, 6 মাহমানৰ আগত হৈছে। আৰু ৰাজকমলৰ এইটো চিনেমা হল আছিলে, মানে ৰাজকমল ডেকা কালতে এইটো খুলিছিলে, আৰু এতিয়া কিবা এটা কাৰণত বন্ধ হৈ আছে। কি কাৰণত ময়ো নাজানো, অলপ হেভি কাৰণে হ'ব। ইমান ডাঙৰ চিনেমা হলটো এনেই বন্ধ নকৰে ন, আৰু হালত একেবাৰে বেয়া হৈ আছে। এনেই আজি কিমান বছৰমানৰ পৰা এনেই বন্ধ আছে? এইটো হ'ল আজি 30-35 বছৰ আগৰ ঘটনা এইটো। আচ্ছা আচ্ছা, আমি জন্ম হোৱাই নাই এতিয়া বন্ধ। ইয়াত মানে মই শুনামতে ইয়াত গুই বহুত আছে, ইয়াৰ ভিতৰত গুই সাপ বহুত আছে, আৰু ৰাতি ইয়াত ভূতৰ ৰাজত্ব চলে। চ' আমি যেনেকৈ নহওক কিবা এটা কৰি পেলাই আহিছোঁ, পানী ভাঙি পেলাই। ইয়াত আপোনালোকে ভিতৰত আপোনালোকে চাব পাৰে কিমান কি পৰি আছে বৰ্তমান সময়ত। এই ইয়াত চাওক এই আলমাৰিটোত কিমান পুৰণি কিতাপ পৰি আছে। চ' কিহৰ কিতাপ কি আছে এই আলমাৰীৰ ভিতৰত মোৰ জানিবলৈ বহুতেই ইচ্ছা আছিলে, বা মোৰ কিতাপখন এবাৰ লাৰি চাবলৈ ইচ্ছা আছিলে, কিন্তু কি কৰিব, ইয়াত সোমোৱা একো পাৰ্মিশ্যনেই নাই। ইয়াত যে আমি সোমাব পাৰিম বহুত অসম্ভৱ কথা, পূৰা গ্ৰিল লাগি আছে আপোনালোকে দেখাব পাৰে। আৰু এইটো হৈছে চিৰি, ওপৰলৈ উঠি যাই পেলাই চবেই ফিল্ম চাইছিলে এটা টাইমত, যেনেকৈ আমি আজিৰ তাৰিখত ফিল্ম চাওঁ ওপৰত, আৰু যিহেতু ফিল্ম হয় ওপৰতে হয়। চ' এয়া এই চিৰিটোতে উঠি পেলাই কিমান মানুহে চাগে ফিল্ম চাইছে এটা টাইমত। চ' আগৰ ককাহঁতে চাইছিলে চাগে ইয়াত ফিল্ম, আৰু এইটো চাগে এইটো যোনটো তালা লগা আছে এইটো হৈছে টিকেট কাউণ্টাৰ আছিলে। চ' এই গ্ৰিলখন চাওক, গ্ৰিলখনে চাগে কিমান মানুহৰ ছবি দেখিছে। বৰ্তমান সময়ত এই গ্ৰিলখন বন্ধ হৈ আছে। মইতো বহুত ইচ্ছা আছিলে ইয়াৰ ভিতৰত গৈ পেলাই মই আপোনালোকক দেখুওৱা, এই দৰ্জাখন খুলি পেলাই যে ভিতৰত কেনেকুৱা আছিলে, বা ওপৰত গৈ পেলাই চিনেমা হলটো কেনেকুৱা হৈ আছে ভিতৰত। বাট কি ক'ব, ইয়াত সোমোৱা এলাও নাই। বহুত বেছি ভয়ো লাগিছে বৰ্তমান সময়ত। এতিয়া হৈছে দুপৰীয়া সময়, ইয়াৰ পৰা মই ভাবিছোঁ জল্দি যোৱাটোৱে ভাল হ'ব। জল্দি গ'লে ইয়াতে লিখা হৈ আছে যে এইটো কিমান চনত কি হৈছিলে বা বনোৱা হৈছিলে ইয়াতে চাওক, কিন্তু বৰ্তমান সময়ত এই মালটো ধৰিব পৰা যোৱা নাই ইমান, কাৰণ বহুদিনৰ পুৰণি ন। এয়া চাওক ইয়াত পূৰা আখৰবিলাক লিখা হৈ আছে, এনেকৈ লাৰি দিলে পৰিও যায়।
মানে এইটো পূৰা মানে গুচি গৈছে আৰু আখৰটো চ' ইয়াতে লিখা হৈ আছে মানে কিমান চনত এই হলটো স্থাপিত হৈছিল বা কি হৈছিলে গোটেইখিনি ইয়াতে লিখা হৈ আছে চ' এইটোৱে আছিল এটা সৰু ইনফৰমেশ্যন ভিডিঅ' যদি আপোনালোকৰ চাই পেলাই ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু যদি কামপুৰৰ পৰা কোনোবাই এই ভিডিঅ'টো চাই আছে কমেণ্টত কামপুৰ বুলি লিখিবলৈ নাপাহৰিব আৰু ভিতৰত মই যাব নোৱাৰিলোঁ মোৰো বহুত বেছি ইচ্ছা আছিলে আপোনালোকে হয়তো ভাবিছে যে এই গেটৰ পৰা কি দেখা এইটো চিনেমা হলটো এনেকুৱা বহুত পৰি আছে বাট মই এই ভিডিঅ'টো বনাম বুলি অহা নাছিলোঁ কামপুৰত মই এটা বিশেষ কামত অহাৰ কাৰণে মই ভাবিলোঁ যে কামপুৰৰ চিনেমা হলটো চালোহি মই নিজে আহি ভাবিলোঁ যে মোৰ ইউটিউব চেনেল এটা আছে যিহেতু মই ভাবিলোঁ আপোনালোককো এই চিনেমা হলটো শ্বেয়াৰ কৰি দিওঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটোত আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰি দিব বাই